হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে নিশ্চয় ভালেই নহয়নে? আজি মই মোৰ এই ভিডিঅ'টো এই ধুনীয়া ফুলখিনিৰ পৰাই আৰম্ভ কৰিলোঁ। চাওকচোন আমাৰ ঘৰৰ এই নাৰ্জী ফুলখিনি কিমান মৰম লগা হৈ ফুলিছে। সঁচাকৈ মনটো ভাল লাগে নহয়নে ফুলবোৰ এনেদৰে ফুলি থাকিলে। এতিয়া ব'লক মোৰ পাকঘৰতনো মই আজি কি ৰান্ধো তাকে চাওঁ ব'লক। আজি মোৰ পাকঘৰত আছে স্পেচিয়েল বুলি নহয়, আজি যিহেতু দেওবাৰ ছানডে, গতিকে সকলোৰে কিবা এটা নহয় কিবা এটা স্পেচিয়েল থাকেই নহয়নে। আজি আমাৰ ঘৰত আছে ৰৌ মাছ আৰু এয়া মই কি বনাওঁ তাকেই আপোনালোকক অকণমান দেখাই লৈছোঁ। এয়া হৈছে মূলা শাক। আজি মই বনাম মূলা শাকেৰে সৈতে মাছৰ পেটু। প্ৰথমে মূলাৰ শাকখিনি ভালদৰে ধুই কুটি ল'ব এনেদৰে। তাৰ পাছত মাছখিনি ফ্ৰাই কৰি ল'ব। এয়া চাওক, মই প্ৰথমে মাছখিনি ফ্ৰাই কৰি ল'ম। যিহেতু মই মাছৰ জোল বনাম, গতিকে মাছখিনি প্ৰথমে ফ্ৰাই কৰি মই থৈ ল'ম। তাৰ পাছত মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পাছত আদা নহৰু পেষ্ট দিম। তাৰপিছত অকণমান হালধি দিম। তাৰপিছত মাছৰ পেটুখিনি দি ভালদৰে ভাজি ল'ম। ইয়াত আপোনালোকে জিৰা ধনিয়া দিব পাৰিব। মই জিৰা ধনিয়া অকণমান দি ভালদৰে ভাজি লৈছোঁ। তাৰপিছত আপোনালোকে শাকখিনি দি দিব। শাকখিনি ভালদৰে ভাজি হোৱাৰ পাছতহে নিমখটো দিব, কাৰণ যিহেতু শাক বস্তুটো সহজে জহি যায়, সেয়েহে নিমখটো পাছত দিব। তাৰ পাছত ভালদৰে ভাজি অকণমান সিজিবলৈ দিব। এয়া চাওক, ৰেডি হৈ গ'ল মূলা শাকৰ সৈতে মাছৰ পেটু। এতিয়া ব'লক পৰিৱেশন কৰোঁ। আজি মই দুপৰীয়া সাজত কিনো ৰান্ধিলোঁ চাওঁ আহক। মূলা শাকৰ সৈতে মাছৰ পেটু। এয়া মূলা আৰু আলুৰ সৈতে মাছৰ জোল। এয়া হৈছে উৰহি ভাজি। এফালে চয়াবিন আৰু আলুৰ ভাজি। এফালে ফুলকচু দিয়া মচুৰ দালি আৰু ফ্ৰাই মাছ। এইফালে হৈ গ'ল নেমু আৰু জলকীয়া। আৰু আজি মোৰ দুপৰীয়াৰ সাজ এনেদৰে খালোঁ। আপোনালোকেও বনাই চাব পাৰে এনেদৰে আৰু খাই চাওক কেনেকুৱা লাগে। আজিৰ ভিডিঅ'টো ইমানেই। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।